খাব গৈছিল আপুনি পাছত নাপায় বোলে ঘূৰি আহিলে সেইটো তাৰমানে কি জানে মই নাপালোঁ মানে মই নাপালোঁ বুলি নকওঁ দেই মানে পালোঁ হয় মই 3 ঘণ্টামান ৰখিছোঁ দেই পালোঁ হয় কিন্তু আৰু 4 ঘণ্টামান পিছত কি পালে ৰখিলোঁ মানে স্পাইৰেল পটেটো খাব মানে নমস্কাৰ বন্ধুসকল আজি আমি আকৌ আন এটি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এই ভিডিঅ'টি আমাৰ সৈতে আছে ডেকাদা বৰুৱাদা আপোনালোকে জানেই চাগে তো আমাৰ এই ভিডিঅ'টিৰ টপিক হৈছে যে এই যে আলু স্পাইৰেল পটেটো বনাই আছে আলু এটাৰ দাম 2 টকা কিন্তু বেছি হৈছে 80 টকা সেইটোৰ ওপৰত বৰুৱাদা আৰু ডেকাদাৰ কি মন্তব্য ৰাইজেও জানিব খুজিছে ময়ো জানিব খুজিছোঁ মানে কিহৰ কাৰণে ধৰক সেই আলুটো ইমান ভাইৰেল হৈছে মানুহ মই এতিয়া এই ডেকাদাৰ ফালৰ প্ৰথম আৰম্ভ কৰোঁ নেকি বৰুৱাদা কি কয় তেখেতক আলুটো চবতে ভাইৰেল হোৱা নাই কিন্তু অকল দীঘলী পুখুৰীতহে ভাইৰেল হৈছে সেইটোৱেতো আলু খাব যায় আছে নে কিবা চালু হ'ব গৈ আছে আলু নহয় তিৰিটোক চাব যায় আছে তেখেতে আলু বিক্ৰী কৰি আছে নে আমাৰ বৰুৱা দাও গৈছিল চাব নাপালে লাইন ধৰি এটা কথা কওঁ দেই বৰুৱাদা সঁচাকৈ দে মই সঁচা কথা কওঁ দেই একচুৱেলি তিৰিটো চাব যোৱা নাই তেখেতসকলে ব্যৱসায় কৰিছে আমি ব্যৱসায় ছাপোৰ্ট কৰিব লাগিব এইটোতো ডাইৰেক্ট মিছা কথা হয় নাই এতিয়া চাওক আপোনাৰ তাৰ লগত দুটা আছে আমি খাবও গ'লোঁ লগতে মাইকীজনী চাবও পাৰিলোঁ ধুনীয়া ডাঙৰ বস্তু নহয় কথা বুজিছে আপুনি ধুনীয়া ডাঙৰ বস্তু নহয় তেখেতসকলে ব্যৱসায় এটা কৰিছে আমি উৎসাহ দিয়াটো ভাল হয় নাই আমি যিমানে উৎসাহ দিম সিমানে আমাৰ অসমৰ যুৱ যুৱতীয়ে নিজকে ইষ্টাব্লিছ কৰি লৈ আহিব এতিয়া মই এটা কথা কওঁ মানে এণ্টাৰপ্ৰেনাৰ বুলি যে কয় সেই শব্দটো তেওঁলোকৰ লগত মিলে নে নিমিলে চাওক সেইটোৰ কাৰণে বিশেষ মই কওঁ যে এটা চাওক সেইটো বিজনেছৰ কাৰণে বেলেগ এণ্টাৰপ্ৰেনাৰ প্ৰয়োজন নাই এটা ধুনীয়া ছোৱালী এটা হ'লেই হ'ল জীৱনটোত এটা ধুনীয়া ছোৱালী এটা হ'লেই হ'ল জীৱনটোত আপুনি চাগে কুৱেশ্যনটো বুজা নাই মই বুজাই দিওঁ মানে কেনেধৰণৰ এণ্টাৰপ্ৰেনাৰশ্বিপ যোনটো সেইটোক মানে কয় বিজনেছমেন তেওঁলোক সেইটোত বিজনেছমেনটো মোৰ যেন লগা নাই এতিয়া চবেই সেনেকুৱা হ'লে এতিয়া চাহৰ দোকানৰ পৰা চব বিজনেছ সেইটো ক'ব লাগিলে সেনেকৈ ক'ব লাগিব আপুনি কি ভাবে চাওক সিহঁতে এইটো ব্যৱসায়টো কৰিছে কাণখন খুজাইছিলোঁ দেই বৰুৱাদা আপুনি মানে তাৰমানে যোৱাকালি গা ধোৱা নহ'ল বুজিছে বা সেইটো পিছত মানে কি জানে মানে সিহঁতসকলে এইটো বিজনেছ বুলি ক'লেও ভুল নহয় এইটো বিজনেছে আলু চাওক বিজনেছত যেনেকৈ কামত সৰু ডাঙৰ নাই বিজনেছত এনেকৈ সৰু ডাঙৰ নাই আলু বিক্ৰী কৰাটো বিজনেছ সেইটো কিন্তু সিহঁতৰ ডাঙৰ বিজনেছ 2 টকাত কিনি আনি 80 টকাত বিক্ৰী কৰি সেইটো বিজনেছ মাথা লগাইছে আপুনি মই নোৱাৰোঁ যোনে বিজনেছ কৰা মানুহে বতাহ সানিও বিক্ৰী কৰে কিন্তু বিক্ৰী কৰি আছে আপোনাক বিশ্বাস কৰে আপুনি মই বিশ্বাস কৰোঁ এটা বেলুন আপুনি 5 টকা খালি এটা কথা ক'ব বিচাৰিম আপোনাক যে আলুৰ দোকানটো অকল সেইখনে নাই তাৰ কাষতে চাওক আপুনি যে ক'লে এইটো এটা বিজনেছ ময়ো দিছিলোঁ স্পাইৰেল পটেটৰ এখন মানে ষ্টল মোৰতো নচলিলে এতিয়া চাওক 30 টকাত বেচিছিলোঁ সেইটো কিয় নচলিলে এতিয়া চাওক নচলিব মানে কি কিছুমান বিজনেছ চলিবৰ কাৰণে সময় পৰিস্থিতি চাৰিওপাশটো প্ৰয়োজন চৌপাশটো আপোনাক দেখাত যিটো লাগে আপোনাৰ দেখাত স্পাইৰেল পটেটো খাব আপুনি আপোনাৰ পৰা কিয় নাখায় আপোনাক মই নাখাওঁ আপোনাৰ পৰা আপোনাক মাতাও নাই মই নাখাওঁ আপোনাৰ পৰা আপোনাক দিব কোনে সেইকাৰণে কৈছোঁ আপুনি ধুনীয়া ছোৱালী এজনী কিবাকৈ পতাই লওক মই সেইটোৱে কৈছোঁ তাতে আপুনি মানে কি ক'ব বুজিছে সেই যোনটো ব্যৱসায় কৰিছে তাৰমানে তেওঁলোকে আলু বেচা নাই তিৰি বেচিছে তেখেতসকল তিৰি বেচা নাই দেই কি বেচিছে মানে বিক্ৰীৰ কাৰণে তিৰি ব্যৱহাৰ কৰিছে বিক্ৰীৰ কাৰণে তিৰি ব্যৱহাৰ কৰিছে তো এইটো কি বুলি ক'ব কি বুলি আপুনি নাম দিব আপোনাক এতিয়া চাওক কিছুমান যেনেকৈ ৰিচিপশ্যনিষ্টবিলাক ছোৱালী থাকে দেই যিবিলাক ৰিচিপশ্যনিষ্ট থাকে ছোৱালী থাকে মানুহক দেখাই যে আমাৰ ধুনীয়া ধুনীয়া ছোৱালী আছে আপুনি আহক সেই ৰিচিপশ্যনিষ্টক চোৱাৰ বুদ্ধিতে মানুহবিলাকে যায় বস্তু কিনিব কাৰণে ঠিক তেনেদৰে আপুনি যদি আপোনাৰ সফল কৰিব খোজে বিজনেছখনত যি বিজনেছ নহওক আপুনি ধুনীয়া ছোৱালী এটা ৰাখি দিয়ক লাগে দেখিলে আপোনাৰ মানুহ আহিব বুজিলে আমাৰ অসমৰ মানুহবিলাকে সদায় বেলেগৰ মানে বোৱাৰী লাভাৰটো আমাৰ অসমৰ মানুহবিলাক বুজিলে এই কাৰোবাক ক'লে গাত লাগিব কিন্তু ডাইৰেক্ট বুজিলে সেইদিনাখনে আপুনি ইনডাইৰেক্টলি কৈছে আজি ডাইৰেক্ট কওকচোন আমি বোৱাৰী নাযাওঁ নেকি টপিকটো হেৰাই যাম এতিয়া চাওক বোৱাৰী লাভাৰ আমাৰ অসমৰ মানুহবিলাক চিধা ক'লোঁ যে মই বোৱাৰী লাভাৰ সেই বোৱাৰী লাভাৰৰ কাৰণে মানুহবিলাক কি জানে বোৱাৰীটো চাব যায় বুজিলে তাৰে ওচৰতে ফুচকাও দিছিলোঁ ছোৱালীজনী কিন্তু ছোৱালীজনী চাব যোৱা নাই কিন্তু বোৱাৰীটো চাব গৈছে সেই মেইন কথা ধুনীয়া ছোৱালী হ'লে আপুনি যি টি বিক্ৰী কৰিব পাৰে মানে ছোৱালী নহয় বোৱাৰী হ'ব লাগিব ছোৱালী নহয় ছোৱালী মাৰ্কেটত কাৰ যাব আনে বয়ফ্ৰেণ্ড থাকে কিন্তু বোৱাৰী হ'লে আপোনাৰ ৰিস্ক কম থাকে এইটো
এটা আপুনি টেকনিক গাড়ীখন চলালেও মানে ৰিস্ক নাথাকে আৰু নাথাকে ইঞ্চুৰেঞ্চ তাৰমানে ইঞ্চুৰেঞ্চ তেখেতৰ মানে বুজিলে মই গম পাইছোঁ যেনে Driver মই। গাড়ী তেখেতৰ ড্ৰাইভাৰ চালক বেলেগ চালক বেলেগ তে কথা হৈছে সেইটোৱে সেইটোৰ মজাটো আপুনি মানে তিৰিৰ লাইন মাৰিলে গম পাব বৰুৱা দা হুম। কালি আপুনি কাৰ লগত খুইছিলে এইটো মোৰ মানুহজনী মানুহজনী এইটো ওপৰত নে তলত চাগৈ মানুহে চুলি অশ্লীলৰ ফালে যাই আছে আকৌ এই ব্যক্তিজন মানে মই কৈছোঁ নে আপোনাক এই ব্যক্তিজন খুব এটা অশ্লীল ব্যক্তি আপোনাৰ যোৱা ভিডিঅ'টো কৈছিলোঁ মই যোৱা এপিছ'ডতো কৈছিলোঁ যে এজনে জানিব খুঙি কেনে চাওকচোন হয়নে নহয় আপুনি এই ব্যক্তিজন আনে কিয় মই বুজি নাপাওঁ এইবিলাক মোৰ মান মৰ্যাদা শেষ কৰি আছেতো আপোনাৰ আছেও নেকি অলপ আছে কিমান এইবিলাক ক'ব নোৱাৰি ৰাস্তাত ওলাইচোন কোনে চিনি পায় আপোনাক চাওঁ এতিয়া ফেচবুকত হিৰ' হৈ আছোঁ এই তেজপুৰৰ পৰা। লাষ্ট ভিডিঅ'টোত সেই হেৰিটো কাহিনীৰ পৰা অঁ এই পাখি ৰাজবংশী কাহিনীটোৰ পৰা বহুত ফেমাছ হৈ গৈছোঁ এতিয়া কম গালি খালোঁ নে ফেচবুকত আৰু এই ভিডিঅ'টো ভাইৰেল আজি নকৰোঁ নকৰোঁ সেইটো কিয় নকৰোঁ এতিয়া চাওক আলু যিটো আলু পটেটো আলু স্পাইৰেল পটেটো আপোনাৰ যোনটো বস্তু মুখত নাহে নক'ব বেয়া নালাগে নহয় আমি শুনামতে বোলে আপুনিও খাব গৈছিল আপুনি পাছত নাপায় বোলে ঘূৰি আহিল সেইটো তাৰমানে কি জানে মই নাপালোঁ